নমস্কাৰ মই ভানু শৰ্মা এয়া হৈছে থেকেৰা টেঙা এয়া থেকেৰা টেঙা ৰাতি তিয়াই থৈ দিছিলোঁ এয়া হৈছে পানী এই থেকেৰা টেঙা এই গৰমত আমি নিতৌ খাব লাগে কাৰণ থেকেৰা টেঙাই আমাৰ হজম শক্তি বঢ়ায় ভিটামিন চিৰ যোগান ধৰে ছালৰ উজ্জ্বলতা বঢ়ায় স্কিনখন গ্ল' কৰে যিবোৰ আমাৰ প'ৰ্ছ আছে প'ৰ্ছবোৰ যিবোৰ ব্লেক হেডছ হোৱাৰ সম্ভাৱনা থাকে সেয়া নহয় ইয়াৰ উপৰিও এই থেকেৰা টেঙা আমি নিয়মিত খোৱাৰ ফলত আমাৰ যিটো গাৰ দুৰ্গন্ধ আছে সেই দুৰ্গন্ধটো নাইকিয়া হৈ যায় যিহেতু বহুতৰে কিটো দেখা যায় যে খুব বেছি ঘামি থাকে সেই ঘামৰ পৰিমাণটো যথেষ্ট পৰিমাণে কমি যায় এটা স্প্ৰে বটলত এই পানীখিনি সুমুৱাই থৈ দিব সুমুৱাই পেলাই ফ্ৰিজত থৈ দিব নিতৌ আপুনি যেতিয়া ৰ'দৰ পৰা আহি পেলাই সেইটো স্প্ৰে কৰিব ইয়াৰ ফলত ৰ'দে আমাৰ পুৰি ছালৰ যিটো কলা চামনিৰ দৰে পৰে সেয়া নপৰে ছালৰ উজ্জ্বলতা বঢ়ায় ছালখন বগা কৰাত সহায় কৰে ইৰিটেশ্যন নাইকিয়া হৈ যায় ৰেচেছ নাইকিয়া হৈ যায় আৰু ছালখন স্মুথ হৈ থাকে ধন্যবাদ হেপী হৈ থাকক আৰু হেল্ডি হৈ থাকক থেংক